নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাগ অনুৰাগ ধাৰাবাহিকখনত দৰ্শনা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত তেওঁৰ শিক্ষাগত অৰ্হতা কিমান সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল দৰ্শনাৰ প্ৰকৃত নাম হৈছে মধুস্মিতা দিহিঙীয়া তেওঁৰ জন্ম হয় 1999 চনৰ 17 জানুৱাৰীৰ শিৱসাগৰত বৰ্তমানে তেওঁ গুৱাহাটীত থাকে মধুস্মিতা দিহিঙীয়াৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এটা ভায়েক আছে দেউতাকৰ নাম তুলু দিহিঙীয়া আৰু মাকৰ নাম লক্ষীমণি দিহিঙীয়া মধুস্মিতা দিহিঙীয়াৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ 10লৈকে অসম জাতীয় বিদ্যালয় গণেশগুৰিত পঢ়িছিল তাৰ পিছত BA কমপ্লিট কৰে বি বৰুৱা কলেজৰ পৰা বন্ধু বান্ধৱীসকল তেওঁ ডাইৰেক্টৰ নানান পাচনিৰ লগত প্ৰেমৰ সম্পৰ্কত আছে মধুস্মিতা দিহিঙীয়াই বহুতো ধাৰাবাহিকত অভিনয় কৰিছিল তাৰ ভিতৰত ইন্দ্ৰধনু দামিনী বৰষা যেতিয়া নামে অপৰাজিতা আৰু বৰ্তমানে ৰাগ অনুৰাগ ধাৰাবাহিকত দৰ্শনা চৰিত্ৰত অভিনয় কৰি আছে আপোনালোকে বাৰু তেওঁৰ অভিনয় চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন আৰু আপুনিও যদি এগৰাকী অনুৰাগী তেতিয়াহ'লে প্লিজ তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব ধন্যবাদ